কেতিয়াবা আপোনালোকে ভাবি চাইছেনে যে আপোনালোকে ইমান কষ্ট কৰিছে, ইমান কাম কৰিছে যে একো লাভ কৰিব পৰা নাই, যে আপোনালোকে চলিবলৈ অসুবিধা হৈছে, পইচা আছে, যিমানখিনি পইচা আপোনাৰ হাতলৈ আহে সিমানখিনি পইচা সোনকালে খৰচে হৈ যায় আৰু এনেকুৱা পৰিস্থিতি কিছুমানৰ সন্মুখীন হয়, যিবোৰ পৰিস্থিতিত নেকি আমি ভাবোঁ যে ইমান পইচা পাইছোঁ, পইচাবোৰ যায় ক'ত? বজাৰ কৰোঁতে খৰচ হয়, তেল, মিঠাতেল, দাইল, কিবা কিবি এনেকৈ বহুত বজাৰ কৰিব লগা হয়, যিহেতু বজাৰ কৰোঁতে পইচা খৰচ হৈ যায়। কিন্তু পিছত ভাবোঁ কি হৈছে যে ইমান পইচা খৰচ হ'ল ক'ত? হিচাপ কৰি উলিয়াব পাৰোঁ, উলিওৱাৰ পিছত গম পাওঁ যে সেইবোৰ কিনোতে পইচা খৰচ হৈছে আটাইবোৰ। তাৰপিছত উপলব্ধি কৰোঁ ইমান ইনকাম কৰিলোঁ, তাৰপিছতনো কি ৰাখিলোঁ হাতত? চাওঁগৈ যে পিছত একোৱেই নাই। আৰু বিশেষকৈ বৰ্তমান সময়ত বস্তুবিলাকৰ বহুত দাম বাঢ়িছে আৰু লগতে আমি বৰ্তমান সময়ৰ পৰিৱেশৰ লগত মিলি চলিব লগা হোৱাৰ বাবে কি হৈছে, আমাৰ বস্তুবিলাক মানে এনেকুৱা পচন্দৰ বস্তুবিলাক কিনিব লগা হৈছে যে আমি বেলেগক চাই বস্তু পিন্ধা হৈছোঁ। কথাষাৰ কৈছোঁ, বেলেগক চাই বস্তু পিন্ধা হৈছোঁ মানে কি হয়, কোনোবা এজন মানুহক আমি দেখিলোঁ এনেকুৱা কিবা এটা পিন্ধিছে, বা কোনোবা এখন সমাজলৈ গ'লোঁ, তাত তেনেধৰণৰ কাপোৰ পিন্ধে আমি জানো, গতিকে সেই সমাজখনলৈ যাবলৈ এযোৰ আমাক নতুন কাপোৰৰ প্ৰয়োজন হ'ল, যিযোৰ কাপোৰ হ'লেহে আমি সেই সমাজখনৰ লগত মিলি চলিব পাৰিম, ভাবোঁ আমি মনত। কিন্তু আমাক সমাজখনেতো কাপোৰযোৰ চেঞ্জ কৰি গ'লে যে আমাক ক'ব নোৱাৰে যে তেওঁ মোৰ কাপোৰযোৰত মোক ধৰিব নেকি যে এওঁ এনেকুৱা হয়, বা কাপোৰযোৰে কিবা মানুহ দুখীয়া ধনী কিবা কিবি মতভেদৰ সৃষ্টি কৰে নেকি? হয়তো সৃষ্টি নকৰে, কিন্তু মানুহৰ মতভেদটো ক'ত সৃষ্টি হয়? মানুহৰ মাইণ্ডত। গতিকে যিয়ে এজন মানুহক যেনেধৰণে চায় তেনেধৰণে ভাবে। গতিকে মই যদি ভাবোঁ কোনোবা এজন মানুহৰ মুখলৈ চাওঁ, মানুহজন দুখীয়া নেকি বুলি মই যদি মনতে ভাবোঁ, তেনেহ'লে হয়তো মানুহজন দুখীয়া হ'বও পাৰে, নহ'বও পাৰে, কিন্তু দুখীয়া হৈ যাব পাৰে। মোৰ মনত হ'ব, কিন্তু তেওঁ একচুৱেলি তেওঁ নহ'বও পাৰে। কিন্তু সেইকাৰণে আমি কিছুমান কথা ভাবোঁ, নভবাই ভাল, কাৰণ যিবোৰ কথা নেকি আমি ভাবিলে একো লাভ নহয়। গতিকে মই কথাটো কৈ আছিলোঁ খৰচৰ ওপৰত। গতিকে যিহেতুকে আমি বহুত ইনকাম কৰোঁ, ইনকাম কৰাৰ পিছতো বহুত খৰচ হয়। ইনকামটো বহুত বেছি নহয়, এইটো কথা ক'ব বিচৰা নাই যে মই বহুত ইনকাম কৰোঁ। ইনকাম যেনে তেনে চলিব পৰালৈ যিখিনি দৈনন্দিন জীৱনত বস্তু লাগে সেইখিনি ল'ব পৰাকৈহে ইনকাম কৰি আছোঁ, তাতকৈও বৰ বেছি নহয়। গতিকে মই সেইখিনি কথাই ক'ব বিচাৰিছোঁ, মই যিখিনি পাইছোঁ সেইখিনিৰ ওপৰতেই সন্তুষ্টি লাভ কৰা উচিত। আৰু বৰ্তমান সময়ত আপোনালোকে চাব, চোৰৰ উপদ্ৰৱটো বহুত বাঢ়িছে। কিয় বাঢ়িছে আপোনালোকে জানেনে? কাৰণ বৰ্তমান সময়ত বস্তুৰ দাম বাঢ়িছে, আৰু কাৰণ যিবিলাক কিছুমান মানুহ আছে, আগতে কাম বন কৰা নাছিল, তেনেকৈ আছিল, ঘৰত বহি চাঙত বহি কথা পাতি থাকে, বা চাৰিআলিলৈ গৈ কাৰোবাৰ লগত আড্ডা দি থাকে, কিন্তু সেইবোৰ মানুহে কেনেকৈ চলিব? গতিকে তেওঁলোকৰ এটা বেলেগ ৰাস্তা আছে। প্ৰত্যেকবোৰ মানুহৰে নহয়, বা প্ৰত্যেকজন মানুহৰে নহয়, কাৰোবাৰ হয়তো পইচা আছে সেইকাৰণে তেওঁলোকে বহি আছে, কিন্তু প্ৰায় কিছুমান মানুহ আছে আৰু তাৰ মাজতে সেইসকল মানুহে দিনৰ ভাগত তেনেকৈ সময় পাৰ কৰে আৰু ৰাতিৰ ভাগত ওলাই যায় ইনকাম কৰিবলৈ। ইনকাম মানে বুজি পাইছে আপোনালোকে? গতিকে সেই ইনকাম কৰিবলৈ যোৱাৰ ফলত কি হয়, আমাৰ বহুত ক্ষতি হয়। আমাৰ বহুত বিভিন্ন ধৰণৰ মানুহৰ ক্ষতি হয়, কেতিয়াবা তেওঁলোকৰো ক্ষতি হয়, কাৰণ যেতিয়া তেওঁলোক ধৰা পৰাৰ পিছত তেওঁৰ সন্মানটো নাথাকে। বাহিৰৰ দেশবোৰত বহুত বেলেগ ধৰণৰ নিয়ম চলে, যিবোৰ নিয়ম নেকি আইন কিন্তু বহুত কঠোৰ হয়, আইন বহুত কঠোৰ, কিন্তু কিছুমান বস্তু খোলা হিচাপত থাকে। প্ৰায় দেখিবলৈ পোৱা যায়, ডিম্পু বৰুৱা এটা ভিডিঅ'ত মই দেখিছিলোঁ, এজন দোকানীয়ে কি কৰিছে, ৰাস্তাৰ কাষতে এটা সৰু ঘৰ বনাই থৈছে, তাতে চব শাক চব্জিবিলাক তাতেই থৈছে, আলু কিবা কিবি এনেকৈ আৰু শাক চব্জিবিলাক থৈছে, তাতে মানুহবিলাকে তাতে পইচা দিবৰ কাৰণে এটা ৰাখিছে, কিবা এটা বক্স ৰাখিছে, বক্সটোত মানুহে পইচা দিয়ে, আৰু যিখিনি খাদ্যৰ দাম লিখা আছে, পাচলিৰ দাম লিখা আছে, সেই পাচলিৰ দামটো তাত ভৰাই দি তেওঁ পাচলিৰ মোনাখন লৈ গুচি আহে। মানে কি হয়, সেইটো এটা বহুত ডাঙৰ বিশ্বাসত চলি আছে। কিন্তু আমাৰ ইয়াত চলিবনে বাৰু তেনেকৈ? আপোনালোকে ভাবি চাওকচোন। আমাৰ ইয়াত নচলিব, কাৰণ কিয়নো আমাৰ ইয়াত তেনেধৰণৰ সুবিধা পালেতো বহুত কিবা কিবি হৈ যাব। গতিকে কি হ'ব কোনেও ক'ব নোৱাৰে, আৰু আজিকালিতো বহুত সুবিধাই বিচাৰি থাকে মানুহে ইয়াতে। তাত আইন কঠোৰ, কিন্তু বাকী কিছুমান নিয়ম বহুত ভাল, আৰু নিজৰ ইচ্ছামতে সকলোবোৰ মানুহৰে মাইণ্ডৰ বিবেচনাবিলাক বহুত ভাল। প্ৰায় আমাৰ ইয়াতে অলপ চিন্তাধাৰণাবিলাক মানুহৰ বেলেগ হয়, কাৰণ পলিটিক্সৰ যিটো প্ৰভাৱ আমাৰ অসমত বহুত বেছিকৈ পৰে। প্ৰত্যেকজন মানুহৰ মাইণ্ডতে পলিটিক্স সোমাই আছে বুলি ক'ব পাৰি। প্ৰায় হয়তো চাগে 5% মানুহ বাচি আছে নেকি, তাৰে 95% মানুহৰে মাইণ্ডত
পলিটিক্সটো আছে সোমাই গতিকে সেই পলিটিক্সটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমাৰ এই অসমখন হওক বা ভাৰতবৰ্ষখন তেতিয়ালৈকে সলনি নহ'ব